धर 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 भाई मत पकड़ो, रुको अभी रहने दो सर अभी। থাইলেণ্ড মাগুৰ কেইটামান মেলি থৈছে পোৱালি এটা ধৰিছিলে সেইটো চিনো আপোনালোকে দেখিব পালে তো গাইজ আজি ভিডিঅ'টো এইটো বিষয়ে বনিছে মানে বলবম কি হয় কেলে হয় আৰু মানে মানুহবিলাক ক'ত আহিব যিবিলাক মানুহ আপুনি দেখিলে আজি মোৰ ভিডিঅ'ত Hello guys, welcome back to my channel and welcome back to my another vlog. So guys, আজি কি হৈছে মই আইছো বলবমৰ বাৰাত এখন মোক বলেৰো পিকআপ বৰ্তমান মই ড্ৰাইভিং কৰি আছো বলেৰো পিকআপ দেখিছে কেনেকুৱা ভিৰ মেইন ঘাটলৈ আমি যাব নাপালো গাইজ তো যাব নাপাব মানে কি হ'ল এতিয়া আমাৰ পুলিচ এই আধা ৰাস্তাৰ পৰা ঘূৰাই দিছে আজি আপোনালোকক দেখালো আমাৰ ফালে বলবমত কিমান ভিৰ হয় এইটো ধলা হয় ধলা একজেক্ট নাজানো কি জেগা তো মানুহ সব কিমান দেখিছে নাই কিমান মানুহ গাইজ এইবিলাক সব মানে শিৱ ভক্ত অৱশ্যে আমিও শিৱ ভক্তই হয় সেইকাৰণে আহিব পাইছোঁ অৱশ্যে মোৰ বেলেগ কাম থকা সত্ত্বেও আজি মই আহিছোঁ গাইজ ভাল লাগিছে ঘৰলৈ পৰা টানি লৈ আহিছে মোক আজি পবিত্ৰ শাওনৰ এইটো 3 নম্বৰ দেওবাৰ নেকি মই জনাত নহ'লে বা 2nd দেওবাৰ হয় আৰু দুটা দেওবাৰ লাষ্ট আছে সেই দুটা দেওবাৰত আৰু ভিৰ হ'ব লাষ্ট যোনটো দেওবাৰ হয় গাইজ ইমানে মানুহ ভিৰ হয় নহয় কি ক'ম মই আপোনাক মই মানে 3 বছৰমানৰ আগতে এনেকৈ পিকআপ ভাড়াই লৈ আহিছিলোঁ আজি আকৌ 3 বছৰ মূৰত আজি আহিব পাইছোঁ গাইজ শম্ভু যিখিনি প্ৰেমিকখিনি দেখি ভাল লাগিছে এতিয়া সব গাইজ এতিয়া এইবিলাক যিবিলাক মানুহ উল্টা ফালে আহি আছে মোৰ ৰাইট চাইডে এইবিলাক সব মানে কি আছে গাইজ গম পায়নে গাড়ী ৰখোৱাৰ কাৰণে আহিব দিয়া নাই গাড়ী ৰখোৱাৰ কাৰণে এইবিলাক মানুহ খোজকাঢ়ি আহিব লগা হয় তথাপি চাওক এতিয়া খোজকাঢ়ি কিনে ঢলা ঘাটৰ পৰা পানী উঠাব ঢলা ঘাটৰ পৰা পানী উঠাই যাব তিনিচুকীয়া শিৱধামত গাইজ আপোনালোকৰ যোনটো শিৱধাম আছে তাত চবেই কাইলৈ সোমবাৰ গতিকে সোমবাৰে পুৱা পানী ঢালিব ঢলাৰ পিছত আৰু তেওঁলোকৰ পূৰা মানে এই বলবম যাত্ৰা সম্পন্ন হ'ব ইয়াত আপুনি একো জাতি ভেদ একো এনেকৈ চব মানুহ দেখিব ইয়াত নেপালী বিহাৰী অসমীয়া মানে সকলো জাতি নেপালী মানে মই নেপালী মানুহ দেখিছোঁ ইয়াত আমাৰ চাহ বাগানৰ মানুহ বহুত আহিছে ভক্ত বুলি ক'লে একো জাতি নাথাকে ইয়াত গম পায় মানুহ ভিৰ হৈছে এইটো তিনিআলি এইটো আপোনাৰ ঢলা তিনিআলি হয় শিৱ ভক্ত শেষ নহৈছে গাইজ আজি কি হ'ব মানে আজিতো শেষ নহ'বই আজি একদম কাইলৈ ৰাতিপুৱালৈকে যেতিয়ালৈকে পানী ঢলা কাম কমপ্লিট নহয় এই যাত্ৰা চলিয়ে থাকিব এতিয়া বহুত মানুহ আহি আছে বহুত মানুহ গৈ আছে পানী তুলি একজেক্টলি নাজানো মানে গাইজ এইটো কি তিনিআলি হয় কিন্তু মই এতিয়া ঢলা তিনিআলি বুলি ক'বলগীয়া হৈছে কাৰণ আমি এইফালৰ পৰা আহিছিলোঁ এইফালে গাইজ পুলিচ চিকিউৰিটি পূৰা কামাণ্ডো দি দিছে আমাৰ মানে চিকিউৰিটিৰ কাৰণে দেখিছে গাইজ এইটো বৰ্তমান ঢলা তিনিআলি লেফ্ট চাইডে যদি মই যাওঁ লেফ্ট চাইডে গ'লে আমি ঢলা ব্ৰিজ পামগৈ গাইজ আৰু এতিয়া অৱশ্যে মই লেফ্ট চাইডে নাযাওঁ এতিয়া যাম ৰাইট চাইডে যোনফালৰ পৰা আহিছিলোঁ সেইফালেদি গৈ কিনে আৰু মই গাইজ ঘৰলৈ গুচি যাম মানে মোৰ ইমানে কাম আছিলে মানুহখিনি ইয়াত থৈ যোৱা আৰু বেলেগ এখন গাড়ী আছে এখন গাড়ীয়ে মানে ধৰি লওক কোনোবাই খোজকাঢ়ি থকা অৱস্থাত যদি ভাগৰ চাগৰ লাগে লৈ যাব প্ৰত্যেক বছৰ এনেকৈ হয় বহুত ডাঙৰকৈ হয় আজি মানে তিনিচুকীয়া টাউন পূৰা ভৰ্তি হৈ যাব গাইজ গম পায়নে তিনিচুকীয়াৰ যোনটো আমাৰ শিৱধাম আছে চব এতিয়া মানে ঢলাৰ পৰা হওক বহুত মানুহ ঢলা নদীৰ পৰা পানী উঠাই লৈ যায় আৰু বহুত মানুহ আপোনাৰ ব্ৰহ্মপুত্ৰ চবতে সেইফালে ডিব্ৰুগড় ফালৰ পৰা খোজকাঢ়ি আহে কিন্তু মই প্ৰায় দেখিছোঁ গাইজ আমাৰ সেইফালৰ যিখিনি আমাৰ লোকেল মানুহ সেইখিনিও মোৰ গাড়ী এনেকৈ ৰিজাৰ্ভ কৰি কেনে মানে আহে প্ৰত্যেক বছৰে চ' গাইজ এতিয়া ৰিটাৰ্ণ ট্ৰিপত মই বৰ্তমান তালাপ পাইছোঁহি কিন্তু তালাপ পাইছোঁ বৰ্তমান মই যোন জেগা গৈছিলোঁ তাৰ পৰা 7 কিলোমিটাৰমান আহি পালোহি মই এতিয়া কিন্তু মানে আপোনালোকে দেখিব পাৰে এতিয়ালৈকে ভিৰ কমা নাই শাওণ মাহৰ দেওবাৰ বুলি ক'লে আৰু গাইজ অকলে মানে বলবম আৰু বলেৰো পিকআপ হওক টাটা এচি হওক বা এপে হওক সবত হ'লেও মানুহবিলাক আজি মানে একদম সব বলবম যাত্ৰাত ওলাইছে
তো গাইজ এতিয়া মানে ইয়াত যিটো ৰাস্তাত মানে বলবম যাত্ৰা কৰি থকা মানুহ যি খাব লাগিছে তাত এতিয়া মোৰ লগত এজন ভাইটিজন থাকে তাৰপিছত এইবিলাক মানে চব মানে আপোনাৰ কিমান বলবমত খোজকাঢ়ি আহেতো ভাগৰি যোৱাৰ কাৰণে এইটো মানে আমাৰ ভোজন অকল এখেতলোক বুলি নহয় চবেই আৰু মোৰ যোনজন পোৱালিটো আছে মোৰ লগত সি লৈ একদম পূৰা খাই আছে কি দিছে এইটো অঁ হালোৱা ন এখন বৰ্তমান তালাপ টাউন মানে বাহিৰা মানুহত কেনে বলবম মানুহে পূৰা ভিৰ কৰি দিছে হালোৱা খাই কেনেকুৱা লাগিছে ভাই বহুত ভাল লাগিছে কিমান ভাল বহুত মিঠাটো কেনেকুৱা আছে মিঠা বহুত ভাল আছে একদম মজা ন মজা আৰু প্লেট লৈ ল'ব লাগিছিলে এইবিলাক চব গাইছ বাছ ভৰি মানুহ দেখিছেনে বাছতো পূৰা মানুহ বলবমৰ ইমান ধুনীয়া এখন ত' গাইজ আপোনালোকে দেখিব পাৰে মানে মানুহৰ লাইন এইটো অলপ হাইৱে মাজত আহি মই দেখাই দিছোঁ গাইজ কিমান মানুহ আহিছে আমাৰ বলবমৰ কাৰণে বাকী এইফালে চব গাইজ মানুহ দেখিছেনে কিমান আহিছে চব বলবম দৌৰি গৈছে বলবমৰ কাৰণে আৰু অৱশ্যে ময়ো আহিছোঁ এতিয়া অলপ ভিৰটো কমিলে কাৰণে গাড়ীখন অলপ ছাইডত ৰখাব পাৰিলোঁ গাইজ সেইটো কাৰণে আপোনালোকক দেখা পাইছোঁ মিউজিক চিষ্টেম ইমান একো শুনি পোৱা নাই তেন্তে গাইজ দেখিছে আপোনালোকে মানে ইমান ডাঙৰ ট্ৰেক্টৰ ফুল কৰি ডিজে নি আছে আৰু সেইবিলাক বৰ্তমান গৈ আছে ঢলা আৰু এইবিলাক যিবিলাক দেখি আছে আগফালে গৈ থকা এইবিলাক চব শিৱধামলৈ গৈ আছে শিৱধামলৈ গৈ চবেই ৰাতিটো অপেক্ষা কৰিব পুৱালে চব ট্ৰেক্টৰ কিমান ফাই দেখিছেনে একদম মিউজিক চিষ্টেম চব আমি গাইজ লাহেকৈ মানে ডুমডুমা টাউন পাবহি হৈছে কিন্তু মানুহৰ অহা যোৱা কমা নাই অলপ মই যিমানখিনিলৈকে জানো মানে গাইজ আজি একদম ৰাতিলৈকে ধৰি লওক মানে ৰাতিলৈকে মানুহ অহা যোৱা কৰিয়ে থাকিব আহি থাকিব আৰু শিৱধামলৈ আহিয়ে থাকিব চব ঢলাৰ পৰা অৱশ্যে এইটো ছাইড বুলি অকলে নহয় ডিব্ৰুগড়ৰ ফালৰ পৰা বহুত মানুহ আহি আছে এই ডিব্ৰুগড়ৰ ফালৰ পৰা অহা মানুহবিলাক ব্ৰহ্মপুত্ৰত পানী উঠায় মানে শিৱধামলৈ আহে আৰু এইফালৰ এইটো ছাইডৰ মানুহবিলাক বেছিভাগ এইফালৰ পৰা মানে ঢলা ঘাটৰ পৰা পানী উঠাই লৈ যায় বৰ্তমান গাইজ ইয়াত টিফুক টি ষ্টেট টিফুক বুলি কয় এডোখৰ জেগা টিফুক টি ষ্টেটৰ এইটো ফেক্টৰী আৰু প্ৰত্যেক বছৰে শাওণ মাহত হয় এয়া শাওণ মাহৰ 4টা দেওবাৰ থাকে গতিকে দেওবাৰে এনেকৈ মানুহবিলাকে যাত্ৰা কৰে আৰু সোমবাৰে পানী মন্দিৰত ঢালি কিনে বৰ্তমান এতিয়া আমি পাই গ'লো সেই ডুমডুমা এয়া হৈছে আমাৰ ডুমডুমা টাউন ৰাস্তা দেখিছে গাইজ এইফালে যায় আপোনাৰ ডুমডুমা ফিলবাৰী এইটো হ'ল ডুমডুমা টাউন তিনিআলি लिंगम निर्मल भासित शोभित लिंगम जन्मज दुख विनाशक लिंगम तत्प्रणमामि सदा शिवलिंगम এতিয়া অৱশ্যে বলবম যাত্ৰী অলপ ট্ৰেফিকটো কমিছে মানুহবিলাক যিহেতু ৰাতিপুৱাৰ পৰা আহি থাকি এতিয়া যেনেকৈ হ'লে ধৰি লওক ইমান দূৰ পাইছেহি ইমানখিনি যিমানখিনিলৈকে আপোনালোকে ভিৰ দেখিলে তালাপলৈকে মানে বহুতখিনি মানুহ পাই গ'লহি আৰু বহুতখিনি মানুহ বৰ্তমান ঢলা পোৱাগৈ নাই যিখিনি পানী উঠাবলগীয়া আছে আৰু পানী উঠাই তেখেতলোকে আহোঁ মানে ধৰি লওক কিছুমানৰ ৰাতি হৈ যাব কিছুমানৰ ৰাতি 2টা 3টা বাজি যাব এইটো লেফ্ট চাইডে গাইজ আমাৰ ডুমডুমাৰ মানে এটা বহুত ডাঙৰ হিন্দুস্তান ইউনিলিভাৰ প্লাণ্ট হয় য'ত আমাৰ এইবিলাক ধৰি লওক আপোনালোকে জানে আৰু হিন্দুস্তান ইউনিলিভাৰত কি প্ৰডাক্ট বনে আপোনালোকে এইফালে আহিছে নিশ্চয় ইয়াত সোমাই এদিন খাই গৈছে বা নেখালেও আপোনালোকে চাব পাৰে দেখিছে ইয়াত গাড়ী ভিৰ চব গাইজ গাড়ী ভিৰছে এখন হৈছে আমাৰ ধাবা NH 37 NH এইখন ধাবাত মানে গাইজ বহুত ভিৰ আৰু এতিয়া আমি আহি পালোহি বৰহাটজান शिव समा रहे मुझ में और मैं शून्य हो रहा हूँ शिव समा रहे मुझ में और मैं शून्य এতিয়া আমি পাই গ'লোহি আমাৰ যোনটো বাইপাছ মেইন তিনিআলিটো ওপৰত সেইখন দেখিছে ব্ৰিজ এতিয়া আমি যদি শিৱধামলৈ যাব হয় যিবিলাক মানুহ খোজকাঢ়িছে চব চিধা যাব ইয়াৰ পৰা ধৰি লওক আপোনাৰ আছে অলপ দূৰ এয়া হৈছে আমাৰ
মাকুমৰ ৰেলৱে ষ্টেচন আৰু এয়া আছে আমাৰ মাকুম টাউন। তেন্তে গাইজ এয়া হৈছে আমাৰ তিনিচুকীয়া শিৱধাম। এইবিলাক দেখিছে, এইবিলাক ঘৰবিলাক সাজি মানে ৰেডি কৰি থৈছে, যিহেতু ৰাতিপুৱা বহুত ভিৰ লাগিব। আপোনালোকে চাব পাৰে গাইজ, এয়া হৈছে তিনিচুকীয়া শিৱধাম। যিবিলাক মানুহ ইমান যাত্ৰা কৰিছে সেইবিলাক চব ইয়ালৈ আহিব। চ' গাইজ দেখাই আছোঁ মই আপোনালোকে শিৱধামৰ পুখুৰী। সৰুখন গেট দেখিছে আৰু এইটো গোটেইটো শিৱধামটো হয় আমাৰ। এইবিলাক বিশ্ৰাম কৰা জেগা। শিৱধামৰ আমাৰ সেয়া ভোলে বাবা আৰু এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ মাগুৰ মাছ পুহিছে। এইটো অৱশ্যে থাইলেণ্ড মাগুৰ হয়। মানুহবিলাকে ইয়াত বিস্কুট মুড়ি দিছে, এইবিলাক তাহাঁতি ওলাই ওলাই খাই আছে। ধৰ 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 भाई मत पकड़ो, रुको अभी रहने दो सर अभी। থাইলেণ্ড মাগুৰ কেইটামান মেলি থৈছে। পোৱালি এটা ধৰিছিলে, সেইটো চিনো আপোনালোকে দেখিব পালে। তো গাইজ আজি ভিডিঅ'টো এইটো বিষয়ে বনিছে মানে বলবম কি হয়, কেলে হয় আৰু মানে মানুহবিলাক ক'ত আহিব, যিবিলাক মানুহ আপুনি দেখিলে আজি মোৰ ভিডিঅ'ত। এতিয়া বৰ্তমান আমাৰো গোটেই আমাৰ শিৱধামটো দেখুওৱা সম্পূৰ্ণ হৈছে গাইজ। ৰাউণ্ডটো গাইজ এক পাক দেখাই দিলোঁ আপোনালোকক শিৱধামৰ। আৰু এতিয়া আমি লাহেকৈ ওলাই দিওঁ আৰু কি যে আপোনালোকে এতিয়া এইটো চব একদম খালী হৈছে। কালি ৰাতিপুৱা যেতিয়া গেট খুলি দিব পানী ঢালিবৰ কাৰণে, তেতিয়া মানে মানুহ ইয়াত মানে একদম নধৰা হৈ যাব গাইজ, গম পাই নাই। মানে এইবিলাক দেখিছেনে, যিমানবিলাক গোটেই বাউণ্ডেৰীটো আপোনালোক গোটেই চাইজ পেজত দেখালোঁ, একদম মানে পূৰা মানুহে ফুল হৈ যাব আৰু চবেই নিজে নিজে পানী ঢালি তাৰপিছত ওলাই যাব। বৰ্তমান গাইজ আমি এতিয়া শিৱধামৰ পৰা এক্সিট মাৰিছোঁ। বাইপাছ আছোঁ লুণপুৰীয়া বুলি কয় জেগাটো ৰখিছোঁ গাইজ, কাৰণ কি অলপ মানে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। কালি মোৰ বলবমলৈ যোৱা আজি একো প্লেন আছিলে, মই যাবলগীয়া আছিলে ডিউটিত, কিন্তু কেছ হৈ গ'ল যিহেতু ছানডে হ'ল আৰু ডিউটিত যাবলগীয়া আছিলে। তথাপিও ৰাতিপুৱা যে মানে শুই উঠাৰ লগে লগে আজি বৰষুণ, মানে কেছটো কি হৈ গ'ল, গাড়ীখন একচুৱেলি বেলেগ এটা ল'ৰাক আজি মাতিছিলোঁ, ল'ৰাজন আহিম বুলি কৈ লাষ্ট এণ্ডিং টাইমত মানে নাহোঁ বুলি কৈ ঠগি দিলে। সেইটো কথাটো বেয়া হৈ গ'ল। এতিয়া মানুহখিনিকতো মানে ওলাই যিখন মোৰ গাড়ীখনৰ ওপৰত ভৰসা কৰি আছে, মোৰ মানুহখিনিতো এনেকৈ মই বাৰে বাৰে ফোন কৰি আছে। ল'ৰাজন ফোন কৰিলোঁ, সি ফোন ৰিচিভ নকৰে আৰু নাযাওঁ বুলি ক'লে। গতিকে মই মানে আহিবলগীয়া হ'ল, উপায় নাপায়। একো নাই, ভালেই হ'ল। যদি চাই ভাল লাগিলে প্লিজ লাইক এটা কৰিব গাইজ, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ গাইজ। নেক্সট ব্লগত আকৌ লগ পাম। মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।